Pana de dube, jadube, si jadube. Hey! Sound. মই এনেকা থাকলে ঠিকে মই পাং নেকি একদম পুৰা ইমান বাৰ দমাই লাগিব মই ইমান থাকলে পুৰা হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকে ক্লিপ এটা দেখি গম পালেই চাগে কি দেখাবলৈ গৈ আছোঁ মই আৰু আজি মুনু দেউৰীৰ লগত আৰু আপোনাৰ সুব্ৰত দেউৰীৰ লগত কি কথা পাতিলোঁ কি খালোঁ আৰু ভিডিঅ' এলবামনো কেনেকৈ শ্বুটিং হয় চব দেখাবলৈ চেষ্টা কৰিম চ' আজি আপোনাৰ দেউৰীৰ ভিডিঅ' এলবাম এটা বনিবলৈ গৈ আছে চ' তাকে শ্বুটিঙতনো কেনেকুৱা ধৰণৰ অসুবিধা হয় আৰু কেনেকুৱা সুবিধা হয় চব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু যোনে মোৰ চেনেলটোত নতুন হয় তেখেতলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজত যোনে ফ'ল' কৰা নাই তেখেতলোকে ফ'ল' কৰি দিব বুলি আশা ৰাখিলোঁ আপোনালোকে ফ'ল' কৰিলে নাইবা লাইক এটা কৰিলেই মোৰ আশীৰ্বাদ বুলি ভাবি ল'ম চ' এতিয়া যাওঁ বলক এই ভিডিঅ' এলবামটোত আপোনাৰ 3জন হিৰো আছে আৰু 3জনী হিৰইন আছে এতিয়া মুনু দেউৰীৰ শ্বট হৈ আছে শ্বট লৈ আছে তাৰপিছত এইপিনে ছাইডত এটা শুই আছে দেখিছেনে তেখেত এজন হিৰো আৰু তেখেতৰ দুটাৰ চিন এটা আছে সেই চিনটো ইয়া দেখিছে বন্ধু ডাইৰেক্টৰ আৰু এটা নেক্সট এংগুলৰ পৰা লৈছে আৰু এটা বেলেগ শ্বট এইটো চ' এনেকেই শ্বুটিং হয় আৰু কিন্তু ৰিটেক 3-4বাৰমান কৰিছে তাৰপিছত সেইটো শ্বট শেষ হৈ গ'ল বাকী এইপিনে আপোনাৰ আমাৰ নাচনীখিনি ৰখি আছে দেখিছেনে গোটেইখিনি ৰখি আছে আৰু সেই শ্বটটো লোৱাৰ পিছত এতিয়া নেক্সট শ্বটটো আছে আপোনাৰ গধূলিহে হ'ব আৰু এইপিনে হৈছে হিৰো সুব্ৰত দেউৰী তেখেতক আপোনালোকে চিনি পাই চাগে এইটো মোৰ বন্ধু ডাইৰেক্টৰ মিষ্টাৰ আগাম কুটুম আৰু মোৰ বন্ধু ইয়াত অভিজিত দেউৰীও আছে এনেকেই এতিয়া আপোনাৰ হিৰোৰ লগতো চেলফি চবৰে মাৰিব মন যায় নহয় জানো আৰু আমাৰ নাচনীকেইজনী ৰেডি হৈ আছে আন্ধাৰ হোৱালৈকে আৰু অলৰেডি ছেটআপটো বনাই থৈছে চাৰিওপিনে হেলোজেন লাইট লগাই থোৱা আছে খালি আন্ধাৰ হ'বলৈ কাৰণে ৰখি থকা হৈছে আৰু চ' আমিও ৰখি আছোঁ আন্ধাৰ হোৱা শ্বটটোনো কেনেকৈ লয় আৰু কি লয় কেনেকৈ মানে কেইবাৰ ৰিটেক কৰে চব দেখাম আৰু তাৰ মাজতে আন্ধাৰ হোৱা আগতে আমি ধুনীয়াকৈ যিহেতু দেউৰী গাঁৱত আছিলোঁ চ' আলু বইল কৰি দিছে লগতে আপোনাৰ সাজপানী মানে চুজেই অকণমান চবকে দিছে চ' আমি গোটেইকেইটাই বহি পেলাই একেলগত খাবলৈ কাৰণে বহি লৈছোঁ আৰু ঠাণ্ডা দিনত জানেই জুইৰ কিনাৰতে বহি মেলি খোৱা চাংঘৰৰ ওপৰত খোৱা আমেজেই বেলেগ নহয় জানো চ' এতিয়া নেক্সট এয়া মুনু দেউৰী পালেহি welcome ভাত খালি নাই ready ho gaya Munu Deuri yes I'm getting ready now we have to perform at Aduguyon yes perform director is here perform audience লৈ যাই বুলি কো নহলে নোৱাৰে হ'ব দে ময়ে দিম কৰি দে de pana de dube jadube si jadube leherom sudah leherom ei no besamosi khobe itokunoi aduguyon bisu sajeri হৈছে না যেহেতু আন্ধাৰ হ'ল এতিয়া আপোনাৰ দেখিছে ধুনীয়াকৈ পোহৰ ব্যৱস্থা কৰিছে এতিয়া আপোনাৰ শ্বট লৈ আছে আৰু ইমানখিনি মানুহ একেলগত নাচি থকা দেখি বিৰাটেই ভাল লাগিছে আৰু এইপিনে আমাৰ অডিয়েঞ্চ ঢেৰ আছে এইপিনে বেলকনিটো বহি আছে কিছুমানে চ' এনেকৈ গোটেই গাঁৱৰ মানুহখিনি চাবলৈ আহিছে শ্বুটিং চ' দেখিছে নহয় আৰু এটা শ্বটকে ল'বলৈ 4-5বাৰমান ৰিটেক কৰি আছে চ' এতিয়া ডাইৰেক্টৰে বুজাইছে হিৰইনকেইজনীক এইটো গান এইটো ছং মানে কেনেকৈ নাচিব লাগে আৰু কি ষ্টাইলত নাচিব লাগে শিকাই আছে দেখিছে নহয় আৰু ডাইৰেক্টৰ কামটো ইজি নহয় বাৰু ক'বলৈ গ'লে দেই দেখিছেনে কিমান কষ্ট কৰিবলগীয়া এইবাৰ শিকাবলগীয়া হয় আকৌ নিজে কেমেৰা ধৰি শ্বট ল'বলগীয়া হয় তাৰপিছত এইয়া আমাৰ হিৰো সুব্ৰত আৰু এইপিনে এজন হিৰো 3জন হিৰো আছে বুলি কৈছিলোঁ মই আপোনালোকক আৰু এইপিনে মুনু দেউৰী চ' এনেকৈ আহিব লাগে বুলি ধুনীয়াকৈ ডাইৰেক্টৰে বুজাই দিছে আৰু ডাইৰেক্টৰে নাচিবলগীয়া আছে আৰু মোৰ বন্ধু ডাইৰেক্টৰ তেখেতে কোৰিঅ'গ্ৰাফো কৰে
আৰু ডাইৰেকশ্যন কৰে আৰু এডিটৰ কৰে চ' ইয়াত দেখিছেনে এনেকৈ আহিব লাগে বোলে আৰু এনেকৈ ধুনীয়াকৈ নাচিবলৈ এইপিনে এপাক চাব লাগে আৰু ইপিনে এপাক চাব লাগে তাকে এতিয়ালৈকে এইটো 2 নম্বৰ বাৰ ৰিটেক হ'লেই আৰু কেইবাৰ হ'ব আপোনালোকে চাই থাকচোন দেই দেখিছেনে ধুনীয়া লাগিছে দেখিবলৈ আৰু গোটেই ছাইডত ৰাউণ্ডকৈ গোটেই গ্ৰুপকৈ নাচি থাকিব দিছে এনেকৈ নাচি আছে গোটেইকেইজনে তাৰপিছত এইয়া দেখিছে আমাৰ চাউণ্ডৰ ডিপাৰ্টমেণ্টৰ আমাৰ জুলিয়াছে চাউণ্ড মেনেজ কৰি আছে ইয়াত দেখিছেনে আকৌ এবাৰ ৰিটেক এইটো 4 নম্বৰ বাৰ এতিয়া কেমেৰা এংগলটো অকণমান ঘূৰাইছে আৰু দেখি ভালো লাগিছে বাৰু ৰাতি পোহৰত আৰু এনেকৈ চবেই একেলগে নাচি থকা দেখি নিজৰে নাচো লাগিছে বাৰু চ' ইয়াত দেখিছে এনেকৈয়ে শ্বুটিং হয় আৰু আজি দেখিছোঁ আৰু আগতো দেখিছিলোঁ বাৰু এই আকৌ 5 নম্বৰ টেক এবাৰ কেমেৰাটো অলপ ওচৰৰ পৰা লোৱা হৈছে এইটো আকৌ নেক্সট এতিয়া ষ্টেণ্ড লগাই মেলি কেমেৰাটো লৈ দূৰৰ পৰা অলপ কৰিছে এতিয়া দূৰৰ পৰা শ্বটটো ল'ব বাকী গোটেইখিনি ওলাব এইটো আকৌ 6 নম্বৰ দিছেনে এই একেটা ষ্টেপকে মানে ধৰি লওক বেলেগ এংগুলৰ পৰা লোৱা হয় আৰু এনেকৈ শ্বুটিঙত তাৰপিছত নেক্সট তাৰপিছত কি হ'ব সেইটো বুজাই দিছে ডাইৰেক্টৰে নেক্সট পিছত এইটো গান এইটো মানে লাইনটো আছে নেক্সট গানৰ লাইনটো আছে আৰু সেইটো কেনে নাচিব লাগে তাকে বুজাই দিছে তাৰপিছত এতিয়া ড্ৰোন শ্বট এয়া দেখিছে ডাইৰেক্টৰ ড্ৰোন শ্বট লৈ আছে আৰু ড্ৰোন শ্বটটো ওপৰৰ পৰা গোটেইখিনি ৰাউণ্ডকৈ গোটেই নাচি থকাখিনি দেখাবলৈ কাৰণে লৈ থকা হৈছে এয়া দেখিছে ওপৰৰ পৰা এইটো ড্ৰোন লোৱা হৈছে আৰু চ' এনেকৈ ঘূৰি নাচিব লাগে চ' যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ এনেকেই ভিডিঅ' এলবাম শ্বুটিং হয় আৰু আশা কৰোঁ আপোনালোকৰ ভালেই লাগিল চাগে চ' মোৰো যিহেতু যাব হ'ল চ' আজিৰ ভিডিঅ' ইয়াতে সামৰিছোঁ আশা কৰোঁ আকৌ নতুন ভিডিঅ' এটা লগ পাম বুলি চ' আজিলৈ বাই